এভৰিৱান, মই বন্দিতা আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এয়া আমি নগাঁৱৰ পৰা লংকালৈ গৈ আছোঁ। তেন্তে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ঘৰৰ পৰা ওলাই গৈ আছোঁ। আমি গৈ আছোঁ। আজি বতৰটো ডাৱৰীয়া নিচিনাও কৰিছে, মাজে মাজে ৰ'দো ওলাইছে। এয়া আহি পেলাই কঠীয়াতলি পাইছোঁহি আমি। আজি বতৰটো বহুত ধুনীয়া, মাজে মাজে ৰ'দ দিছে, আকৌ মাজে মাজে ডাৱৰীয়া কৰিছে। এনেকুৱা বতৰত ওলাই আহি ভালেই লাগে। ধুনীয়া বতৰ। লংকালৈ গৈ থাকোঁতে হনুমানৰ বহুত ডাঙৰ মূৰ্তি এজনা দেখিলোঁ। দেখি পেলাই ৰখালোঁ, গাড়ীখন ৰাখি পেলাই নামি পেলাই চালোঁ, ভিডিঅ' কৰিলোঁ অকণমান। সন্ধ্যা ৰিজৰ্ট বুলি এখন আছে, ৰিজৰ্টৰ সন্মুখতে হনুমানৰ মূৰ্তিজনা আছে। পামহি আৰু এতিয়া বেছি সময় নাই আৰু, তাৰপিছত কি কৰোঁ সদায় দেখাই থাকিম, চাই থাকিব আপোনালোকে সকলোৱে। লংকা সেয়া পাইছোঁহি আৰু আহি লাহে লাহে পাই গ'লোহি আৰু। বতৰটো মাজে মাজে আকৌ ৰ'দো ওলাই আছে, ডাৱৰীয়াও কৰি আছে আৰু ৰ'দো ওলাই আছে। যিহেতু মানুহ ঘৰলৈ যাম, সেইকাৰণে মিঠাই দোকানত সোমাই পেলাই মিঠাই দুটামান লৈ ল'লোঁ। এয়া মানুহ এঘৰলৈ গৈ আছোঁ, মিঠাই ল'লোঁ। তাত গৈ পেলাই চাহ তাহ খোৱা হৈ গৈছিল। এযোৰ ভাবিছিলোঁ ভিডিঅ' কৰা নহয়। ৰাতিপুৱা কিন্তু সেই ডাৱৰীয়া হৈ থকা পিছলৈ বহুত ৰ'দ ওলায়। লংকাৰ পৰা ঘূৰি আহি পেলাই যাওঁতে যে পাই গৈছিলোঁ সন্ধ্যা ৰিজৰ্টখন, তাত আহি সোমালোঁ। যিহেতু দুপৰীয়া ভাত খোৱা নহ'ল, কিবা এটা খাই লওঁ বুলি সোমালোঁ।
চাই পেলাই ভাবিলোঁ বিৰিয়ানীকে অৰ্ডাৰ কৰোঁ, গতিকে বিৰিয়ানী অৰ্ডাৰ কৰি দিলোঁ। বিৰিয়ানী আহি গ'ল, এতিয়া খাওঁ। লংকাপা ঘৰলৈ ঘূৰি গৈ আছোঁ। দুপৰীয়া যিহেতু খোৱা নহ'লে সেইকাৰণে সন্ধ্যা ৰিজৰ্টত সোমালোঁ, সোমাই পেলাই কিবা এটা খাই ল'লোঁ। এতিয়া ঘৰলৈ গৈ আছোঁ।